এই বাংগুৰিকুছি এৰিয়াত 900তকৈ বেছি ক্লাইমেট আছে। সেই 900তকৈ বেছি ক্লাইমেটক লেণ্ড পজিশ্যন দিয়াৰ কাৰণে প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু অতি শীঘ্ৰে এইটো লেণ্ড পজিশ্যন দিব পৰা যাব। মই বাংগুৰিকুছি অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে এলিফেণ্ট কৰিডৰৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টে ৰিকুৱেষ্ট কৰাৰ কাৰণে 1 কিলোমিটাৰ এৰিয়া তেখেতসকলে সম্পূৰ্ণভাৱে এৰি দিছে, য'ত এতিয়া আমাৰ এলিফেণ্ট কৰিডৰটো ছেভ হৈ যাব। তো এই কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। এতিয়া দাৰাগাঁও অঞ্চলতো আমাৰ বহুতখিনি তেনেকুৱা ফেমিলি আছে, তো তাতো মানে এলিফেণ্ট কৰিডৰটো যদি ঠিক কৰি ৰাখিব লাগে 500 মিটাৰ ৰাইজে এৰি দিব লাগিব আৰু এইটোৰ কাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ আৰু ৰাইজে এৰি দিব। আৰু তেতিয়া এই অঞ্চলৰ নিকাশী অঞ্চলৰ যিবিলাক ভূমিৰ সমস্যা আমাৰ ফৰেষ্ট ডুৱেলাৰ্ছসকলৰ এইটো পাৰ্মানেণ্ট ছল্ভ হৈ যাব আৰু লগে লগে আমি বাকী উন্নয়নৰ কাম আমি আৰম্ভ কৰিব পাৰিম। ইতিমধ্যে JJMৰ কাম আৰম্ভ হৈছে। যি অঞ্চলত JJM কভাৰ নকৰিব, কোনোবা যদি এনেকুৱা ৰৈ যায়, তাত আমাৰ SOPDৰ পৰা আমি পানী যোগানটো ধৰিম। আৰু ইয়াত আমি বহুত দিনৰ পৰা শুনি আছিলোঁ যে নলীৰ পানী খায় ল'ৰা ছোৱালীয়ে বা ৰাইজে। এতিয়া সেইকাৰণে ইয়াত যিটো আমাৰ আগৰ বৰিং আছিলে, এইটো 1 মাহৰ ভিতৰত বৰিংটো ৰিপেয়াৰিং কৰি পেলাই ৰাইজক যাতে বিশুদ্ধ পানী দিব পাৰে, এই ব্যৱস্থাটো কৰাৰ কাৰণে ইতিমধ্যে মই আমাৰ EM ডাঙৰীয়াক দায়িত্ব দিছোঁ। একো অসুবিধা নাই আৰু খালি সেই এলিফেণ্ট কৰিডৰৰ কাৰণে প্ৰব্লেমটো আছিলে। যিহেতু এলিফেণ্ট কৰিডৰটো ক্লিয়াৰ হৈ গ'ল, তো এতিয়া আমাৰ মাটি পাট্টা দিয়াত কোনো অসুবিধা নাই। এতিয়ালৈকে আমাৰ তাত যিটো ক্লিয়াৰ হৈ আছে more than 900 ফেমিলিজ। চ' বাকীখিনি আৰু যদি আছে চবেই পাই যাব। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।